থাকিব সদায় পাহৰি যায় আকৌ লিখাই ক'লে সেইকেইটাকে লিখা বেলেগ লিখিব নালাগে নোচোৱাকৈ লিখা নোৱাৰি হেল্ল' এভৰিৱান ভালনে আপোনালোকে আশা কৰোঁ নিশ্চয় ভাল আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ মাৰ মানে অলপ কিবা এটা ৰিপৰ্ট দেখাব লগা আছিলে সেইকাৰণে ভাটিবেলা মা মই আৰু ল'ৰাটো গোটেইকেইটা টাউনলৈ ওলাই গ'লোঁ আৰু তাতে অকণমান সময় থাকি ৰিপৰ্ট ডক্টৰক দেখুৱাই মৰিগাঁৱৰ পৰা আকৌ উভতি আহিলোঁ আৰু ৰাতি ল'ৰাক পঢ়াই উঠি ইফালে মই ভাত বনাব আহিছোঁ ভাতত কল মানে কাচকল আলু পিটিকা আৰু ইফালে ভোল আলু আৰু মাছেদি বনাম মাছ অলপ আছিল মানে ৰাতিপুৱাৰে তাকে ৰাতিহে বনালোঁ আৰু এয়া ৰাতিপুৱা খাবলৈ আলমণ্ড তিয়াইছোঁ মই ৰাতিয়ে সদায় তিয়াই থওঁ আলমণ্ড 2-3টাকৈ তিয়াই থওঁ আৰু ভাতো বনাই আছোঁ ইফালে ল'ৰাক কিবা অলপ লিখিব দি আহিছোঁ কাৰণ ভাতটো আমি সোনকালে খাওঁ অকণমান পঢ়াই মই মানে ভাত বনাবলৈ আহিলোঁ আৰু ইমান যে গৰম মানে উপায়টো নাই তথাপি নিজৰ কামখিনি কৰিবই লাগিব গৰম হ'লেও আৰু ল'ৰাক মই কিবা অলপ কৰিব দিছিলোঁ তাকে সি দেখুৱাবলৈ আহিছে কাৰণ হোমৱৰ্ক দিয়া আছিলে সেইখিনি কমপ্লিট কৰিব লাগিব আৰু এইখিনি ভিডিঅ' আছিলে ৰাতিপুৱা আইতাকে ল'ৰাক কাপোৰ পিন্ধাই আছে চাওকচোন সি কি কৰি থাকে কাপোৰ পিন্ধাৰ সময়ত আপোনালোকৰ ল'ৰা ছোৱালীয়ে বা এনেকুৱা কৰেনে আৰু আইতাকে কাপোৰ কানি পিন্ধাই দিলে স্কুল লৈ গ'লোঁ আৰু এয়া স্কুলৰ পৰা আহি মই কাচকলৰ ভাজি বনালোঁ মৰিচা শাকৰ ভাজি বুটেদি ভাজিলোঁ আৰু দাইল কঁঠালগুটি কচু এনেকৈ আজি খালোঁ দুপৰীয়া সাজ আৰু বিটৰ চালাড বনালোঁ বিটৰ চালাডত দিলোঁ পিঁয়াজ জলকীয়া মিঠাতেল এই যে পুলিটো মই গুৱাহাটী যাওঁতে অকণমান সৰু হৈ আছিলে এতিয়া চাওকচোন কিমানখিনি বাঢ়িলে আৰু এই পাতৰ বৈশিষ্ট্যটো চাওকচোন এই পাতত কেনেকৈ ফুটা হৈ যায় ইমান মৰম লাগে ন চাওকচোন ইমান ধুনীয়া লাগে চোৱাচোন ইমান ধুনীয়া ন ফুলজোপা ফুল নহয় পাত ফুল এই কেনেকৈ ফুটা হৈ গৈছে দেখিছেনে এজোপা গছ এনেকুৱাই হয় এইটো প্ৰজাতিয়ে হয় ফুটা হৈ যায় আৰু আজিলৈ আহিছোঁ আকৌ আহিম এটা নতুন ভিডিঅ' লৈ